আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাই আজি উপস্থিত হৈছো এজন বৃদ্ধ মানুহ আমাৰ লগত আছে আমাৰ ভিডিঅ' চাই মোৰ বন্ধু এটাই ফোন মাৰি মাতিছিল যে আমাৰ ইয়াতে এজন এনেকুৱা মানুহ আছে তোমালোকে আহি এবাৰ চাই যোৱা আমাৰ বন্ধুৰ খাতিৰত আমি ইয়াতে আহি আজি উপস্থিত হৈছো আপোনালোকে দেখাই পাব পাইছে মানুহজনৰ নাই বুলি একো বস্তুই নাই না এটা কইনা আছে না লৰা আছে না কি আছে একেবাৰে সৰু এটা ঘৰৰ ভিতৰত একলাই থাকে আমি এতিয়া মোটামুটি 10টা বাজিল ৰাতিপুৱাৰ পৰা আহি চাও বিছনাত শুই আছে আহি খুদাৰ পিছত কৈছে একো খাওয়া নাই ভালকে কথা ক'ব নোৱাৰে বুঢ়া মানুহ হৈ গৈছে ভালকে উঠিব নোৱাৰে কিমান কষ্ট আপোনালোকে এবাৰ ভাবি চাওক সেইবাবে আজি এই বৃদ্ধ মানুহজনৰ কাৰণে আমি অলপ খোৱাৰ কাৰণে কিবা লৈ আহিছো আৰু লগতে এটা কাপোৰ লৈ আহিছো ইমান ঠাণ্ডা আমি জেকেট পিন্ধি কেনেও মানে থাকিব নোৱাৰো এনেকুৱা ঠাণ্ডাত দেখেতে এই বুঢ়া মানুহটো এনেই থাকে গতিকে আমি এটা তেখেতৰ কাৰণে কাপোৰ লৈ আহিছো কাপোৰটো আমি দিম এতিয়া পিন্ধাই আমি নানাৰ কাৰণে একটা কাপোৰ লৈ আহিছো কাপোৰটো ঠাণ্ডাৰ কাৰণে পিন্ধাই দিম আৰু আপোনালোকে যদি পাৰে এনেকুৱা মানুহক সদায় সহায় কৰক মানুহটো কিমান কষ্ট আপোনালোকে চাবই পাৰিছে নানাটোৱে আমাক কৈ আছে মোৰ এটা লংপেণ্ট লাগিব নিশ্চয় আমি চেষ্টা কৰিম লংপেণ্টটো লৈ অনাৰ কাৰণে আৰু আপোনালোককো দেখাম লংপেণ্টটো অনাৰ দিনা আমি তেনেকৈ গম পোৱা নাছিলোঁ মানুহটোৰ কেনেকুৱা কি অৱস্থা আমি আজি হঠাৎ আহিছোঁ বন্ধুৰ খবৰ পাই বন্ধুৱে খবৰ দিছিল তেনেকৈ আমি হঠাৎ আহিছোঁ গতিকে আমি লংপেণ্ট লাগে বুলি সঁচাকৈ আমি নাজানো আমি নিশ্চয় লৈ আহিম আৰু ইয়াতে নানা আপোনাৰ কাৰণে আমি কিবা লৈ আহিছোঁ আপুনি পিছত খাব আপুনি পিছত এতিয়া খাব নালাগে আপোনালোকে পিছত খাব ঠিক আছে এনেকৈ থৈ দিয়ক এতিয়া এনেকৈ থৈ দিয়ক ঠিক এইটো কিবা আপোনাৰ কাৰণে লৈ আহিছোঁ আপুনি খাব ঠিক আছে আপোনালোকে দেখা পাইছে বহুত কষ্টৰ মাজেৰে আছে আপোনাৰ কাৰণে এজন ল'ৰা নোহোৱা এজন দেউতা নোহোৱা মানুহজনে বুজে তেখেতৰ কিমান বুঢ়া বয়সত কিমান কষ্ট তো গতিকে আপোনালোকে ঘৰখন এবাৰ দুখাই দিম একেবাৰে সুচল পৰিৱেশ পথাৰৰ মাজত ইমান ঠাণ্ডাত অকলে থাকে আপোনালোকে এবাৰ ভিডিঅ'টো চাব মানুহজনৰ অৱস্থা চাব আপোনালোকে যিমান পাৰে সহায় কৰাৰ চেষ্টা কৰিব আৰু আপোনালোকে টকা পইচাৰে সহায় কৰিব নোৱাৰিলে ভিডিঅ'ৰ শ্বেয়াৰ মাৰি দিব আপোনাৰ শ্বেয়াৰে কিছুমান মানুহে দেখা পাব সেইসকলে হয়তো আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে 10জন মানুহে হয়তো সহায় কৰিবলৈ সক্ষম হ'ব আমি এতিয়া আপোনালোকক এই বৃদ্ধ মানুহজনৰ ঘৰখন দুখাম আপোনালোকে আহক ঘৰখন আমি দুখাই দিম এতিয়া বাহিৰৰ পৰা কেনেকুৱা সুচল পৰিৱেশ আপোনালোকে ঘৰখন এবাৰ চাওক একেবাৰে পথাৰৰ মাজত মানুহজন কেনেকুৱা অৱস্থাত আছে আশে পাশে কোনো ধৰণৰ ঘৰ নাই কোনো ধৰণৰ মানুহ নাই কোনো ধৰণৰ একো বস্তু নাই এই বৃদ্ধ মানুহজন অকলে একো সৰু এটা ঘৰৰ ভিতৰত থাকে আপোনালোকে গোটেইখিনি এৰিয়াটো দেখুৱাই দেখা পাইছে আপোনালোকে একেবাৰে পথাৰৰ মাজত অকলে থাকে গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ মাৰিব ফ'ল' কৰিব আপোনালোকৰ মৰম পাই আমি আৰু বহুত উৎসাহিত হ'ম আৰু এনেকুৱা দুখীয়া মানুহক আমি সহায় কৰিবলৈ উৎসাহিত হ'ম আপোনালোকৰ
আশে পাশে যদি এনেকুৱা মানুহ থাকে আমাৰ কমেণ্ট আকাৰে আপোনালোকে আমাক জনাব, আমি নিশ্চয় সেই মানুহজনৰ ওচৰত যাম। ধন্যবাদ।